নমস্কাৰ মই পল্লৱী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টো অলপ বিশেষ হ'বলৈ গৈ আছে কাৰণ আমি এটা বিশেষ জেগালৈ গৈ আছোঁ হয় মই ক'ব বিচাৰিছোঁ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী লখিমপুৰৰ কথা আৰু আমি ইয়াতে ৰেডি হৈ গৈছোঁ এতিয়া বাজিছে 7লৈ 10 মিনিট আছে আৰু আমাৰ গাড়ী আহি পাই গৈছেহি সেয়া গাড়ী মাত আহি গ'ল তো আমি এতিয়া বেগ চেগ লৈ ৰেডি হৈছোঁ আমি সমজুৱাভাৱে যাম গতিকে ভিডিঅ'টো মই দেখাই থাকিম আপোনালোকে শেষলৈকে চাই থাকিব আৰু এইখন গাড়ীতে আমি যাত্ৰা কৰিম এইফালে আমাৰ মামাশ্ৰীয়ে বস্তু ভৰাই আছে কাৰণ আমাৰ খোৱা বোৱা বস্তু কিছুমান লৈ লোৱা হৈছে বনাই কৰি খোৱা হ'ব গতিকে এইফালে আমাৰ টিকুলো ৰখি আছে মা আৰু এই সকলোখিনি কাম কাজ চলি আছে যোৱাৰ আগৰ যিমানখিনি হ'ব লাগে এইফালে দেউতাই লিষ্ট চাই আছে আধাৰ কাৰ্ড লৈ আছে কাৰণ দৰকাৰ হ'ব এইফালে আমাৰ পুতুলুৱে ভাবিছিলে তাই যাব বুলি কিন্তু তাই যাব নোৱাৰিব আমাৰ লগত কাৰণ তাই বহুত সৰু হৈ আছে আৰু তাই পেটৰ মাকক লিখি পেলাই চিঞৰিছে আমাৰ টুকুৰুটোক দি দিছোঁ খিৰিকীয়েদি অকণমান এই কৰিব মই নাম কৈ যাম ডিজাইন লস্কৰ ৰামা শইকীয়া ৰূপালী শইকীয়া দীপালী দাস আছে জয়ন্তী বৰা ৰবীন গগৈ আছো বিতুমণি গগৈ আৰু এতিয়া আমি আহি পাইছোঁ নতুন কলীয়াভোমোৰা দলং এইফালে পুৰণাখন আছে আৰু এইফালে নতুনখন আছে তো বেছি সময় নাই আৰু তেজপুৰ পাবলৈ এতিয়া আমি আহি পাইছোঁ নাগশংকৰ মন্দিৰ বিশ্বনাথ চাৰিআলিৰ ওচৰত যোনটো আছে প্ৰথম আহিছোঁ আগতে অহা নাই আৰু ইয়াতে মানুহ এতিয়া কম এতিয়া নাই আমি প্ৰথম আছোঁ এইফালে আছে মন্দিৰটো এইটো হৈছে নাগশংকৰ মন্দিৰ আৰু এইটো হৈছে গোটেইখিনি পৰিৱেশটো ইমান কাছ আছে বুলি কৈছে বুলটি মামাই তো আমি চাম বৰ্তা হওক কিবা খাবলৈ দিলেহে আহিব এনেই থৰি না আহি দেখা দিব দোকান ইফালে আছিলে কিন্তু বন্ধ আছে নি বলাচোন যাব নামি বোলা ক'তা নেখায় আগতে খাইছিলোঁ নাখায় আমাৰ এইটো ডাঙৰ এইটো চাই কিমান বস্তু দেখিছা এইটো চা কিমান ডাঙৰ ডিঙিটো ইমান ডাঙৰ চাইছে অ মাই গড ইমান মৰম লগাকে চাইছে দিব বুলি মানে চাই আছে হয়তো মাছ এইটো চেং মাছ শুকান মাছ খায় ন চেং মাছ এসোপা এইটো এইটো চেং মাছ এইটো চোৱাচোন এইটো কিমান ডাঙৰ দেখিছা চেং মাছ অ এইটো বেলেগ মাছ তাই কল দিব অকণমান ইউনিক এইটো মাছ ভাল মাছ কেইটা ভাল লাগিলে কোৱা কেনেকুৱা বঢ়িয়া 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 লাগিছে কাছ চোৱা হৈ গ'ল আৰু আমি আমাৰ চালা এতিয়া বোলা কাছ চাই কৰি আমি আকৌ যামগৈ এতিয়া ইয়াৰ পৰা কাছ মাছটো শাল মাছ ন ডাঙৰ মই দেখা নাই কিন্তু আগতে শাল মাছ আৰু এইফালে আমাৰ আইসকলে পূৰা জমনি কৰি আছে আমাৰ মামনি খুৰীটো 1 নম্বৰটো ষ্টাৰ্ট জমনি কৰাত আৰু এইফালে আমাৰ চাহৰ ব্যৱস্থা কৰা হৈছে অকণমানকৈ চাহ বা কিবা বিস্কুট এটা খাই পেলাই আকৌ আমি লখিমপুৰ লেটেকুবাৰীলৈ আমি যাত্ৰা কৰিম এতিয়া আমি চাহ তাহ খাই কৰি হৈ যাইছোঁ লেটেকু পুখুৰীৰ ফালে এইটো ক'ত থ'ম মই এইখিনি কিয় থ'ব লাগে নাগশংকৰ মন্দিৰ আমাৰ দৰ্শন কৰা হৈ গ'ল আৰু এতিয়া আমাৰ চাহ বাগানৰ মাজে মাজে আমাৰ যাত্ৰা আৰম্ভ হৈছে লেটেকু পুখুৰীলৈ বুলি গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মই আপোনালোকক দেখাই থাকিম চাওকচোন ইমান ধুনীয়া চাহ বাগান আমাৰ অসমখন যে কিমান ধুনীয়া হয় নমস্কাৰ আহি পাইছোঁ আমি লেটেকু পুখুৰী
ৰাতিপুৱা 7:40 ঘৰৰ পৰা ওলাইছিলোঁ আৰু এতিয়া 2টালৈ 10 মিনিট আছে। এতিয়া আমি আহি পাই গ'লোহি লেটেকু পুখুৰী। গোটেইখিনি চাম এতিয়া, বাকী অৰিহণা সেৱা এটা কৰি আকৌ ইয়াৰ পৰা ইয়াত কিবা এটা খাই কৰি আমি আকৌ যাম মাজুলী। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, মই আপোনালোকক দেখাই থাকিম। পৰিৱেশটো খুবেই ধুনীয়া, চাৰিওফালে সেউজীয়া সেউজীয়া। গতিকে আপুনি যদি ইয়ালৈ আহে তেনেহ'লে চাৰিওফালে সেউজীয়া সেউজীয়া দেখি আপোনাৰ মনটো নিশ্চয় ভাল হ'ব। আৰু এইফালে আমাৰ বাইদেউসকল আহি আছে আৰু আমি দৰ্শন কৰিবলৈ গৈ আছোঁ। পৰিৱেশটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া হৈছে নামঘৰৰ মুখ্য দুৱাৰ আৰু ইয়াৰ সন্মুখতেই আছে 2টা হাতী, খুব ধুনীয়াকৈ সজোৱা হৈছে। ইয়াৰ ভিতৰত আৰু কিবা কিবি আছে, মই দেখাবলৈ চেষ্টা কৰিম। কৃষ্ণ আৰু এইফালে মই খুৰী আৰু মাৰ লগত বহি প্ৰসাদ খোৱাত লাগি গ'লোঁ। বিৰাট ভাল লাগে। বৰদোৱা আৰু এনেকুৱা ধৰ্মীয় স্থানসমূহৰ প্ৰসাদ বুলি ক'লে কিবা এটা সুকীয়া আমেজ আছে। জ্বলি আছে আৰু ৰাইজৰ মানে এইবোৰ হেৰি এইখিনিক আমাৰ সোমাবলগীয়া কথা নাই, জ্বলি থাকক বুজিছেনে। কোন ভাগ সঁচা কোন ভাগ মিছা ভগৱানে বিশ্বাস কৰিব, আমাৰ বিশ্বাসটোহে লাগে আচল কথাটো। তেওঁ কিবা এটা কাৰণ দেখোন মোবাইলটো লৈ আছে, তেওঁ কিবা এটা পাইছে, এইবোৰতো আমি সাৰেই কৰিব লাগিব। অসাৰ কৰি থাকিলে নহ'ব, আমাক জীয়াই থকালৈকে চবেই সাৰ হ'ব লাগিব। এতিয়া আমাক বৰদেউতা এজনে লৈ যাব মাধৱদেৱৰ জন্মস্থান দেখাবলৈ। মই টুকটুককৈ দৌৰি দৌৰি গৈ আছোঁ। হৈ বা কি দেখাব, কৈ দিয়া মাধৱদেৱৰ একদম জন্মস্থান। ইয়াতে কি কি আছে বৰদেউতা কওকচোন অকণমান। ইয়াতে মাধৱদেৱ জন্ম হৈছিলে, ইয়াত 15 বছৰ থাকিলে তেওঁ। 15 বছৰ আছিলে ন? আছিলে। ইয়াৰ পৰা ঘাগৰলৈ গ'ল লখিমপুৰ। ইয়াত এসময়ত দবা কাঁহ নিজে বাজি গৈছিলে। মন্দিৰা তাল এতিয়াও বজায় তেওঁ, চাকিও জ্বলে ইয়াত, জ্বলি থাকে। মন সদায় নজ্বলে আকৌ, কপাল ভাল লাগিলে তুমি দেখা পাবা দেই। আমাৰ এতিয়া 65 বছৰ হ'ল। আমাৰ ককাহঁত দেউতাহঁত সিহঁতে আমি হেৰি নকওঁ। মই প্ৰায় সপোনেই দেখোঁ, মই ভাগৱতো পাঠ কৰাওঁ তেওঁক। মই খুব মানুহ, চবকে নেদেখুৱাই নহয় আকৌ সপোনটো। তেওঁক মানিছোঁ কাৰণেহে দেখুৱাইছে আকৌ, সেইটোৱে কথা। মই যিমান ৰাইজ আহে মই আলো লৈ গৈ সৰুজোপা মাধৱদেৱৰ দিনৰ টেঙা, আগৰজোপা মৰিলে। কোনজোপা? এতিয়া পুলিবোৰে আছে, ডাঙৰ নাই, ঢেৰ ফলুৱা বস্তু আছিল। কলমৌ আছিলে, লেটেকু আছিল, বিলাতী বগৰী আছিল, ইয়াতে আছিলে, আমলখি আছিল, চব বুঢ়া হ'ল। তুলসী গছ আছিল। সৈয়া মাধৱদেৱৰ ভিনীয়েক উজিৰৰ বাৰী, উজিৰৰ বেটী। সৈয়া নাটঘৰ আছে মাধৱদেৱৰ কোৱা। ব'লা ব'লা। পুৰণা গছ নাই আৰু ইয়াত সোমাবলৈ ভয় লাগে। এনেকুৱা বিয়াগুম গছ সোমাবলৈ ভয় লাগে। সেইজোপা বৰদোৱাৰ আগতে আগৰ ঔটেঙাজোপা মই ইলাকো গজালি মাধৱদেৱক খোৱাওঁতে। কিমান দূৰ পাইছেগে ইয়াত ঔটেঙা গৈ। ঠাইকে আছিলে দেই, ৰাইজে মেৰামতি কৰি সেয়ে তেওঁৰ নাম আছেই, ঘৰ ওচৰত বনাই দিয়া।
আৰু ইয়াৰ পানীখিনি আপুনি ভৰি দিব নালাগে, নিব পাৰে, গোসাঁই ঘৰত থ'ব পাৰে, বসন্ত ওলালে গাত আনিব পাৰে। এয়া পানী ন বটল এটা লৈ পৰা চেণ্ডেল খুলি দিয়ক, একো নহয়। হাত মুখ ধৰক, খালে খওক, আইনা বটল সেইকণ পেলাই দিয়ক। পানীখিনি এয়া মাধৱদেৱৰ ভিনীয়েক উজিৰ উজিৰৰ গৃহ। ইয়াৰ পৰা গৈ ঘাগৰ পৰা আকৌ ঢেকীয়া খোৱা পালোঁ, তাতে আজি ঢেকীয়া বনাই খালোঁ। দেখি তাতে মাধৱদেৱ ইয়াতে মোহন নামৰ এটা বহুত ডাঙৰ কাছ আছে বুলি কৈছে ইয়াতে আইতা এগৰাকীয়ে কৈছে যে ইয়াতে যদি তোমালোকৰ ভাগ্য ভাল থাকে তেনেহ'লে দেখা পাবা, বহুত ডাঙৰ। আৰু সেই কাছটোৰ নাম হৈছে মোহন। এইটো হৈছে সেই লেটেকু পুখুৰীটো যাৰ নামত এই জেগাকণ নামাকৰণ কৰা হৈছে। এইটো লেটেকু পুখুৰীটো। মাতা আকৌ মাতা মোহন। মোহন আহা আহা, আমি নগাঁৱৰ পৰা আহিছোঁ তোমাক চাবলৈ। আহা। মোহন আহা। আমাৰ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত গোটেইখিনি দৰ্শন কৰা হৈ গৈছে। আৰু খুব সুন্দৰ এটা পৰিৱেশ, বিৰাট ঠাণ্ডা এটা পৰিৱেশ। মানে কয় ন যে ভগৱানৰ ওচৰত আহিলে নিজক বিচাৰি পোৱা যায়, যিটো শান্তি মনত আহে সেইটো হয়তো কোনো বেলেগ জেগাত গৈ পোৱা নাযায়, যিটো এনেকুৱা ধাৰ্মিক জেগাবিলাকত আহিলে আমি অনুভৱ কৰোঁ। মই কোনোদিন অহা নাছিলোঁ, এবাৰ প্ৰথম আহিছোঁ। বহুত আশা আছিলে, যিহেতু শংকৰদেৱৰ আমি গোটেইখিনি চাইছোঁৱেই। মাধৱদেৱৰ জন্মস্থানো চাবৰ কাৰণে বিৰাট হেঁপাহ আছিলে, গতিকে চালোঁ। আৰু লগতে মানে ইয়াৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব মাজুলীৰ কাৰণে। তো এতিয়া বৰ্তমান ইয়াতে কিবা এটা লঘু আহাৰ গ্ৰহণ কৰাৰ পিছতে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম মাজুলীলৈ বুলি। আজি ৰাতি আমি মাজুলীতে থাকিম, গতিকে ভিডিঅ'টো মই ইমানখিনিতে শেষ কৰিছোঁ। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোক ভালে থাকক, সুস্থ থাকক। পুনৰ লগ পাম। নমস্কাৰ।